এই সুযোগতে সমূহ সামগ্ৰী ৰাইজক মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তোমাকো শুভেচ্ছা দিলোঁ, থেংক ইউ। লগতে তোমাৰ দৰ্শককো দিলোঁ। মই নিয়ৰ সকলোকে মাঘ বিহুৰ বহুত বহুত বৰ শুভেচ্ছা দিলোঁ। সেই বন্ধুসকল, আপোনালোকৰ বিহুলৈ স্বাগতম। আজি হৈছে বিহু, মানে কালি ভোগালী বিহু, আজি হৈছে উৰুকা। আজি মই উৰুকা বজাৰ কৰিব যাই আছোঁ। সকলো দেখা আছোঁ। এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলো মই যাব আছোঁ ৰঙিয়ালৈ। এতিয়া ৰঙিয়ালৈ বজাৰ কৰিব যাম, মানে উৰুকাৰ বজাৰ মানে ৰাতিপুৱা কৰিছোঁ মই। এতিয়া মানে চব্জি বজাৰখিনি কৰিব যাওঁ। তো যদি ভাল লাগে লাইক কৰিব। মানে বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ। মোৰ পৰীক্ষা আহিছে মেট্ৰিক, সেইবাবে ভিডিঅ' দিয়া নাছিলোঁ। মানে মই ভিডিঅ' অলপ কমকৈ দিম। মানে মেট্ৰিকটো যোৱাৰ পিছত ধামাল ভিডিঅ' আহিব, ধামাল ভিডিঅ'। তেনেকৈ আপোনালোকে 1K ছাবস্ক্ৰাইব কৰি দিয়ক। 1K ছাবস্ক্ৰাইব প্লিজ গাইজ। ভিডিঅ'টো আৰম্ভ কৰোঁ, বজাৰলৈ যাওঁ দেই। বন্ধুসকল, এতিয়া উৰুকা আৰম্ভ হৈ গ'ল। মানে ৰাতি এতিয়া 8টা বাজে আৰু এতিয়া মই গাঁৱলৈ আহিছোঁ। মানে গাঁৱৰ বাসিন্দাসকলে কি ধুনীয়াকৈ মানে মই এইটো ধনী পোৱা বুলি কয়, মানে খৰিৰে ধনী পোৱা আছে আৰু সেইচাইডে মদ বনাইছে। মানে এতিয়া কুঁৱলী দি আছে, দেখাব। এসে দেখছি গাইস কি সুন্দরভাবে লাইট সাইট লগাই দিছি, মানে কি সুন্দর দেখাইছি, ঠোকা লাগা আছে গাইস। তো চাই যাওক, দেখাইছো। দ্বিতীয় বজাই তো সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল। হেপী উৰুকা, হেপী ভোগালী বিহু। তো এতিয়া মই খাই চাই জ্বলাই দিলোঁ। আৰু এইচাইডে আমাৰ আজি প্ৰথম আনিলোঁ, এইটো নতুনকৈ আনিছোঁ ডিজেটো, মানে ডিজে নহয়, টাৱাৰ বুলি কয়। 6000 টকা পৰিছে গাইছ। সেই বহুত দাম আজিকালি। তো এইটো আৰম্ভ কৰোঁ। কালি ৰাতিপুৱা দেখা আছোঁ। তো বাই বাই। ফাইনেলি আমাৰ ঘৰত মানে এতিয়া মানে আমাৰ এইটো পৰম্পৰা সকলোৱে খাই পুই আমিও খাই পোৱা ধৰিছোঁ। মানে প্ৰত্যেকৰে বিহু পৰম্পৰা এতিয়া 2টা বজাত আমি খানা পিনা খালোঁ। আৰু কালি মানে দেখা আছোঁ কালি কেনেকৈ পালন কৰে, মজা হ'ব। ভিডিঅ'টো চাই থাকক মোৰ ভিডিঅ'টো। তো গাইছ, বন্ধুসকল এতিয়া ৰাতিপুৱা হৈ গৈছে। মানে আমি এতিয়া মই ভেলাঘৰ জ্বলাব যাওঁ। মানে এতিয়া বহুত দেৰি হৈ গৈছে মানে মোৰ উঠাত। তো যাই আছোঁ। যদি ভাল লাগে সকলোৱে জানে কি কৰিব, ৰাতি বেছি ভিডিঅ' বনাব নহ'লাক। তো সেইকাৰণে মই সকলো দেখা আছোঁ, চাই যাওক। মই যাওঁ এতিয়া। তো আমাৰ এই চাইডে ডিম্পল ভাইও আছে। কিবা এটা কৈ দিব নেকি বিহু বুলি, এটা কিবা এটা কি ক'ম বিহু বুলি কিবা কৈ শুভেচ্ছা জনাই দিয়ক। সকলোৱে জনালোঁ ভোগালী বিহুৰ শুভেচ্ছা। এই আৰু কি ক'ম আৰু। তো গাইজ দেৰি হৈছে উঠাত। মানে এতিয়া কেইটা বাজে, এতিয়া 10টা বাজে। মানে চাৰ কুঁৱলী দেখা আছোঁ আপোনাক লোকক। মানে সেই চাইডে জ্বলাইছে, মই ভাগ্যতে নাপালোঁ। এই চাইডে আছে আৰু এটা জ্বলাই আছোঁ, সকলো দেখাই আছোঁ। আৰু এই নতুনকৈ আহিছে, মই ছাবস্ক্ৰাইব কৰি দিব। মানে ৰাতি ভিডিঅ'টো নবনালোঁ আৰু ইমান। এতিয়া ৰাতিপুৱা বনাব আহিছোঁ। গাঁওবাসী মিলি সকলোৱে ভেলা জ্বলাওঁ আমি প্ৰত্যেকবাৰে। আজি 29 আজি দুমাহী, মানে পোহৰ শেষ দিন আজি। কালি মাঘৰ 1 তাৰিখ পৰিব। মানে কালিৰ পৰা মাঘৰ বিহু, মাঘৰ মাহ ষ্টাৰ্ট হ'ব আৰু। সেয়ে আৰু আমাৰ মাঘৰ মাহত সকলো অসমীয়াই মিলি এসাঁজ খাই আৰু সকলোৱে মিলি ভেলাঘৰ জ্বলাই। আমাৰ পৰম্পৰাটো আমাৰ আজো ককাৰ দিনৰ পৰা আহিছে। তো সেয়ে আৰু চাই দিয়ক।
বহাগতে কৈছে দেখিছে তামান কুঁৱলী মই কৈছিলোঁ নহয় মানে বহুত কুঁৱলী দিছে আজিকালি পুরো কুঁৱলী হৈছে ৰে এতিয়া 10টা বজাত অলপ পোহৰ পৰিছে আৰু সকলো ৰাইজ অস্মিতা বেগে সকলো গোটেই মানুহ গোট খাইছে এইটো আৰু মুকুল কিবা কৈ দিয়া ভোগালী বিষয়ে কিবা কৈ দিয়া আকৌ সকলোকে শুভেচ্ছা জনোৱা হেল্ল' আৰু এই চাইডে আমি নাৰালম এতিয়া নাৰালেবলে মদটো জ্বলাই দিম মদটো মানে মদটো জ্বলা আৰু এটা আছে সেই চাইডে এই দেখাই নাপাই গাইছ মস্ত কুঁৱলী গাইছ তামান কুঁৱলী দিছে দেখিছেনে গাইছ এতিয়া মই মদ জ্বলাব যা আছোঁ তো সকলোৱে মিলি আমি ৰাইজে জ্বলাব যা আছোঁ তো চাওঁ ভাৰ্গৱ জ্বলাই দিলোঁ আৰু এই চাইডে আৰু এটা আছে সেইটো জ্বলাম আৰু সমূহ ধৰ্মৱান ৰাইজলৈ মোৰ তৰফৰ পৰা হেপী ভোগালী বিহু শুভেচ্ছা জনালোঁ আৰু চাইডে আমাৰ সকলো ৰাইজ আহি আছে আনটো জ্বলাবলৈ আমি যাই আছোঁ এই চাইডে আমাৰ বৰদা মাঘ বিহুৰ উপলক্ষে আমাৰ হেৰি কেনেকুৱা উৎসৱটো খুব ভালে আমাৰ অসমীয়া পৰম্পৰা এইটো উৎসৱ মাঘৰ বিহু ভোগালী গতিকে এইটো ভোগৰ উৎসৱ গতিকে এইটো বেয়া হোৱাৰ কোনো প্ৰশ্নই নাহে আৰু আমি এই মেজি জ্বলালোঁ মেজি মানে এইটো আমি পুঁজি বুলি কওঁ ইয়াৰ পিছত আমি আচল মেজিটো জ্বলাওঁ বাকী এই সুযোগতে সমূহ অসমবাসী ৰাইজক মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ থেংক ইউ এই চাইডে পুঁজি আৰু এই চাইডে আৰু এটা আছে কি ক'বা অলপ পিছতে জ্বলাম অঁ এই চাইডে জ্বলাব আৰম্ভ কৰিলে সমূহ ৰাইজে এইবাৰ ঠাণ্ডা কাৰণে মানুহ নাই নিৰুপল আৰু এই চাইডে তেওঁ কুঁৱলী যাবাই নাই কুঁৱলী দি আছে এই চাইডে আৰু এই চাইডে বিয়া হৈছে হৰি বল হৰি বল নাৰা বিহুৰ কিবা ক'ব নেকি বিহুৰ কৃষ্ণ সেই বন্ধুসকল আমি বৰ্তমান আহিবাৰ তিনিআলি মানে ইয়াত আহিছোঁ বেংকাৰ সকলো আছে সাংস্কৃতিক অনুষ্ঠান আছে আজি দিনতে আছে মানে মুকুল ভাই আৰু মই আহিছোঁ ইয়াত মানে গান চলি আছে এইচাইডে এইটো হয় আমাৰ তিনিআলি ৰঙিয়াৰ তিনিআলি আপোনালোকে আহিব সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ জীৱনটো উপভোগ কৰোঁ আপোনাৰ সকলো জেগা আছোঁ গোটেই আৰু এসেটা হয় মস্তি দা কি হবে বিকাশ দা আল্লাহ বিহুৰ অনুষ্ঠান মানে দিয়া সকলোকে থ্যাংক ইউ ও তোমাকো শুভেচ্ছা দিলোঁ থ্যাংক ইউ আৰু লগতে তোমাৰ দৰ্শককো দিলোঁ বিকাশ যে 22 তাৰিখে যাবা নেকি ৰাম মন্দিৰ যাম ৰ'বা মই যাম বুলি ভাবিছিলোঁ পৰীক্ষা আহিছে নাযাওঁ আবার যাম আকৌ নহয় লাহে লাহে ভালকৈ পঢ়া বাকী চব হৈ যাব হয় না নহয় হয় গাইছ সাবস্ক্ৰাইব কৰি দিব প্লিজ পুৰা মোৰা দহা চুচি হয় না আপোনাৰ আজি মই গম নাপাওঁ কোন আহিব কিন্তু মই আহিছোঁ বুলি মই জানো আৰু তাকে কোন আহে না মই জানো আৰু যে মই মোক মাতিছে মই আছোঁ বাকী নাহিব আপোনাৰ চাগে আমাৰ ঋষিকেশ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ই বহুত চেষ্টা কৰিছে ভিডিঅ' ব্লগ বনাবৰ কাৰণে আৰু আপোনালোকে চাপোৰ্ট কৰিব মোৰ ফালৰ পৰা পুৰা চাপোৰ্ট আছে তাক সহায় কৰিব ধন্যবাদ কি অনুষ্ঠান আছে
আজি কি কি অনুষ্ঠান আছে? আজি আপোনাৰ খেলা ধূলা অনুষ্ঠান হৈ গ'ল, খেল ধেমালি হৈ গ'ল, এতিয়া ডান্স কম্পিটিশ্যন চলি আছে। ইয়াৰ পিছত হ'ব আপোনাৰ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। কোন কোন আছে? সাংস্কৃতিক সন্ধিয়াত আছে আপোনাৰ কৃষ্টি কাশ্যপ, নিয়াৰ পৰশ, কুমাৰ অজয় আৰু আপোনাৰ আকাশী মন আছে, শুভেনকাই আছে। কমেডি আহিব। কেইটামান আহিব? কেইটামান আৰম্ভ হ'ব? এইটো আপোনাৰ খন্তেক পিছতে আৰম্ভ হ'ব। থেংক ইউ। এই চাইডে আমালোকে পুৰা চেষ্টা কৰি আছে, আৰু চাইডে ঘৰ বনাইছে, মানে এইটো নাৰাৰে বনাইছে, আৰু এই চাইডে দেখিছে এতিয়া বিহু নাচ চলি আছে, কি সুন্দৰ বনাইছে গাইছ। খুব ধুনীয়া গীত গাইছে। আৰু সকলোকে মাঘ বিহুৰ বহুত বহুত বড়ো শুভেচ্ছা দিলোঁ। আৰু দাদা বহুত সকলোৱে এই এল আছাম চাব আৰু ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল আমি এতিয়া ঘৰলৈ যাওঁ, বহুত চালোঁ, এতিয়া যাওঁ তো বাই বাই। যদি লাইক কৰিব ভাল লাগে তো দেই আৰু